আমাৰ যিখিনি মানুহ 7 দিন থকাৰ পিছত ঘৰলৈকে ঘূৰি যায় তেওঁলোকৰ কোৱাৰেণ্টাইনবোৰ কেনেকুৱা হ'ব ডেইলি তালিকালৈ তেওঁলোকক কোৱাৰেণ্টাইন কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেইমতে আজিৰ পৰা আমি হোম কোৱাৰেণ্টাইনৰ ওপৰত খুব গুৰুত্ব দিছোঁ কাৰণ 7 দিন লাহে লাহে পাৰ হৈছে মানুহবিলাকৰ ইয়াৰ পৰা ৰিলিজ হৈ আছে গতিকে ঘৰত গৈ যাতে তেওঁলোকে 7 দিন হোম কোৱাৰেণ্টাইন পালন কৰে তাৰ বাবে আমি চেষ্টা কৰিছোঁ তাৰ উপৰিও MMC আৰু কালাপাহাৰ হস্পিটাল দুখন সম্পূৰ্ণ হোৱাৰ পিছত আজিৰ পৰা আমি প্ৰথমবাৰৰ বাবে সোণাপুৰত পেচেণ্ট শিফ্ট কৰা আৰম্ভ কৰিছোঁ কিন্তু মই আশা কৰোঁ যে অহা কালিৰ পৰা কিছু পেচেণ্ট ৰিলিজ হোৱাৰো প্ৰক্ৰিয়া আৰম্ভ হ'ব আমি সব মনিটৰ কৰি আছোঁ এতিয়ালৈকে যোৱাকালিও মই DC সকলৰ লগত ৰাতি ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ বৰ্তমানলৈকে কোনো বিশেষ অসুবিধা হোৱা বুলি কোৱা নাই চক ইয়াতে কোনো বিয়া পতা নাই কোনেও সভা পতা নাই গতিকে আমি লকডাউনৰ সময়ত অসমৰ মানুহে আপোনালোক আমি সকলোৱে ভাত দালি আৰু আলু পিটিকা খালোঁ এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত খোৱা বোৱাৰ অসুবিধা প্ৰথম দিনা হ'ব পাৰে ডাক্তৰসকলে নেক্সট দিনা ভাল কৰি দিব পইচা পাতি দিয়া হৈছে কিন্তু ব্যৱহাৰিক অসুবিধা এইটো যে ইয়াত মানুহ সোমাব ভয় কৰে গতিকে কিছু অসুবিধা থাকে যিকেইজন আহে তেওঁলোকেও বুজি পাব লাগে যে আমি ইয়াত অসুবিধা হ'ব বুলি জানিও আমি ইয়াত আহিছোঁ গতিকে যিসকলে হুলস্থুল কৰিব মোক ভাল পাওক বেয়া পাওক তেওঁলোকৰ কোৱাৰেণ্টাইনৰ সীমা 14 দিনলৈকে বাঢ়ি গৈ থাকিব য'তেই হুলস্থুল হ'ব